हेलो बंधु बान्धवीসকল কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল আৰু আপোনালোকৰ খবৰ সদায় ভালে থাকক মই হেয়া কামনা কৰোঁ। তো মই আপোনালোকক অলপ আগত গাড়ী ধোৱা দেখুৱালো। তো কিয় দেখালো আপোনালোকে হয়তো গমে পাইছে। এনে গাড়ী ধোৱা নহয়, গাড়ী ধুৱাই, বাট আজি কিয় ধুইছোঁ কাৰণ আজি হৈছে বিশ্বকৰ্মা পূজা। তো বিশ্বকৰ্মা পূজা আমি ঘৰতে কেনেকৈ পাতোঁ আপোনালোকক অলপকে দেখুৱাই যাম। তো আপোনালোকে ভিডিঅ'টো শেষলৈ চাব আৰু যিসকলে মোৰ চেনেলটো ফাৰ্ষ্ট টাইমৰ বাবে আহিছে প্লিজ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি অলৰেডি ছাবস্ক্ৰাইব কৰি থৈছে তাৰ কাৰণে বহুত বহুত ধন্যবাদ। তো এতিয়া মই গা চা ধুই লওঁ, তাৰপিছত বাকীখিনি দেখুৱাইছোঁ। তো আপোনালোকে শেষলৈ চাই থাকক। তো মই এতিয়া গা চা ধুই ল'লোঁ আৰু এইফালে দেউতাই গাড়ীবিলাকক মালা পিন্ধাই আছে আৰু আবয়েও সেইফালে যজা কৰি আছে পূজাৰ। আমাৰ গাড়ীবিলাকৰ মালা চালা পিন্ধা হ'ল আৰু এইফালে মায়ে প্ৰসাদ পানী ৰেডি কৰি আছে। পূজা করে অন্তে যায় মুড়ে না দেনে
পূজা চূজা কৰা হ'লহি আৰু মায়ে এতিয়া চবকে প্ৰসাদ দি আছে। খা 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 আৰু খানি খা পানী এইফালে আমাৰ উপাবাইয়ে পুৰা প্ৰসাদ খাত ব্যস্ত। কেনেকুৱা হৈছে খিচিৰিটো? দেখা কি খাইছে গন্ধৰ্ব? ভাল হৈছে। ইফালে মামী আৰু খুৰীহঁতে প্ৰসাদ খাব আহিছে। তো মামী প্ৰসাদটো কেনেকুৱা হৈছে? ভাল হৈছে। অনুপ্ৰিয়া ৰহল আজি বিশ্বকৰ্মা পূজা পাতিছে। প্ৰসাদ খাব আহিলো, খিচিৰি খাইছো, পায়স খাইছো, বুট খাইছো, বহুত কিবা কিবি খাইছো। খাওঁতে খিচিৰিখিনি বহুত ভাল লাগিছে। অলপ মোৰ চেনেলটোৰ বিষয়ে কৈ দিয়ক। চেনেলটোৰ বিষয়ে যদি অনুপ্ৰিয়া চেনেলটো ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এতিয়া আমি চবে বিশ্বকৰ্মা পূজাত প্ৰসাদ খাত ব্যস্ত। এইফালে বিশেষকৈ ভিৰগু মানে শেষে কৰি দিছে আৰু এইফালে ৰবি এটা এটাকে গণি গণি খাই আছে। কমচে কম কত 3টা কিন খাইছে। আমার লিলি ভাই তো ঠিক আছে। অমৃতা কিং খাইছে ক অল্প তো ক খিচিটার বিষয় মজা হয়েছে দে বেয়া হলো ভাল কই ইজ্জতের কথা আছে না। আর হাইরো তো আমার ঘৰত প্ৰসাদ পানী খোৱা হ'ল আৰু এতিয়া আমি এজন ফ্ৰেণ্ডৰ ঘৰত আইছো। বিশ্বকৰ্মা পূজাৰ প্ৰসাদ খাবৰ কাৰণে মাতিছে, তো আমি এতিয়া গৈ আছো। আবই পুৰা খিচিৰি দিব লাগিছে। ক কিবা আৰু ব্লগত ভিডিঅ' বিলাক চাইছ না আছে কেনেকা লাগে তে? ভালে লাগে। দে চাইছ আৰু লাইক ঠেক কৰি। তো এতিয়া আমি খাং প্ৰসাদ আৰু কি ৰবি এইফালে চাওঁ। আবহৰ ঘৰত প্ৰসাদ পানী খোৱা হ'ল, এতিয়া যাওঁ ঘৰলৈ। বাই বাই। আৰু এইফালে চলি আছে চেলফি পূৰ্ব। তো এজন ফ্ৰেণ্ডৰ ঘৰত বিশ্বকৰ্মা পূজাত প্ৰসাদ খাই আহিলোঁ। তো এতিয়া আহিছোঁ মামা আৰু মামীৰ ঘৰত। তো দেখুৱাইছোঁ মামা আৰু মামীৰ ঘৰত কি কি খাওঁ, তো চাই থাকক। তো এইফালে ভিৰগুৱে পুৰা বুট ভাজি দিব ধৰিছে খিচিৰিৰ লগত। কিবা ক ভিৰগু কেনেকুৱা লাগিছে? এইফালে ভিৰগু চাল বস্তু দে খা 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 ঠিকছে খা। এইফালে আমাৰ ৰাক্ষস খা আৰু খানি হা কৰি খা। শাবাশ। ক ভিৰগু ক কিবা ক। জুম কেনেকৈ কৰিম হাতত খিচিৰি? কচোন ক। নিজৰ ঘৰৰ খিচিৰিটো নিজে খাই কেনেকুৱা লাগিছে আপোনাৰ? দে হ'ব, আমাকতো একদম বেয়া লাগিছে না। মোৰ মোবাইল বন্ধ কৰ।
তো গাইজ আশা কৰিলোঁ আজিৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিল তো কি কৰিব কওঁ লাইক শেয়াৰ এণ্ড কমেণ্ট কৰিব আৰু লগতে আজি বিশ্বকৰ্মা পূজা উপলক্ষে আপোনালোকে সবে সাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো তো বাই বাই